নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গুৱাহাটী বিশ্ববিদ্যালয়ত আহিছোঁ। তাত মই ক'ত ক'ত পঢ়োঁ, কি পঢ়োঁ, এইবিলাক মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। আমাৰ মৰমৰ ইউনিভাৰ্চিটিখন গছ গছনিয়ে আৱৰা, ফুল ফুলনিৰে আৱৰা। মোৰ হৈছে ই আমাৰ অসমৰ সকলোৰে মৰমৰ, সকলোৰে চেনেহৰ গুৱাহাটী ইউনিভাৰ্চিটি। সঁচাকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি প্লেচ, যি স্থান, ই সঁচাকৈ অপূৰ্ব, অতুলনীয়। এই যে কিমান ধুনীয়া গছ, ইয়াতে এই বাটাৰফ্লাইবিলাক কিমান ধুনীয়াকৈ উৰি আছে, পলিনেট কৰি আছে। ৱাহ, I love nature. Whenever I see this type of plants, this type of flowering plants, my heart always melts down. पता नहीं क्या है इस नेचर में, इस प्रकृति में कुछ ऐसा खास जो हमको उसकी तरफ ले जाता है। और हम लोग मेड थिंग जितने भी बनाए, नेचर से ब्यूटीफुल नहीं हो सकता। इट्स नेवर कैन बी पॉसिबल to become as beautiful as nature. Let's see what I can see here. Oh, another beautiful location we have found here. These are all the natural habitats of fern. तेरे बिना जीना सजा हो गया रे सानू, तेरे बिना जीना सजा हो गया रे सानू, इश्क तेरे दा नशा हो गया बेसानू, इश्क तेरे दा। আজি বহুত ঠাই ফুৰিম। মই আচলতে আহিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত এখন চাৰ্টিফিকেটৰ কাৰণে, এখন কামৰ কাৰণে। কামটো অলপ দেৰি হ'ব, তো মই কি কৰোঁ আৰু অলপ ফুৰিয়ে যাওঁ। ৱাও, হেমচন্দ্ৰ বৰুৱা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি সৌধ। জন্ম হৈছে 1835 খ্ৰীষ্টাব্দ আৰু মৃত্যু হৈছে 1896 খ্ৰীষ্টাব্দ। হেমৰ কোষেৰে অসদৌল বান্ধি ভাষা সাৰথি কৰি নুমাবলগীয়া অসমীয়া নাম ৰাখিলে জিলিকা কৰি পদ্মনাথ গোহাঁই বৰুৱা দেৱই হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে এইখিনি কথা লিখি থৈ গৈছে। উন্মোচক ডক্টৰ চন্দ্ৰশেখৰ কাম্বাৰদেৱ, সভাপতি সাহিত্য একাডেমী, তাৰিখ 1 মে 2018। শিল্পী বিজু কুমাৰ দাস। ভাষাৰ ওজা বুলি কোৱা হয় হেমচন্দ্ৰ বৰুৱাক। হেমচন্দ্ৰ বৰুৱাক আমি ভাষাৰ ওজা হিচাপে পৰিচিত, আমি ভাষাৰ ওজা হিচাপে চিনি পাওঁ। तेरे बिना जीना सजा हो गया बेसानू, इश्क तेरे दा नशा हो गया बेसानू। চাওঁ আৰু আগলৈ কি দেখা পাওঁ। I am the natural trigger. এয়া হৈছে আমাৰ সোণালু গছ। সোণালু নাইবা সোণাৰু বুলিও কোৱা হয়। আমি সৰুতে এই সোণালুলৈ কিমান খেলিছিলোঁ, কিমান যে স্মৃতি, তাৰ নাই কোনো সীমা। এয়া আমি গৈ আছোঁ জংঘলৰ মাজত। আচলতে মই প্ৰকৃতিক বহুত ভাল পাওঁ। I love nature. I love butterflies. I love planes. I love animals. I love sun. বাহ, ইমান ধুনীয়া। এইফালে গছ গছনি চাৰিওফালে বহুত ডাঙৰ ডাঙৰ গছ। এইফালে আজি আমি এইখিনি পৰিদৰ্শন কৰিলোঁ। এতিয়া আমি আগলৈ গৈ আছোঁ আৰু বহুত কিবা কিবি চাবলৈ। এই গছত সেইবোৰ কি চাওকচোন, সেইবোৰ কি গছত
ৱাও কপৌ ফুল ফক্সটেল অৰ্কিড আমাৰ অসমৰ সকলো ঠাইতে আপোনালোকে এই ফক্সটেল অৰ্কিডটো পাব কপৌ ফুল বহাগৰ আগজাননী দি আছে মানে বহাগ আহি আছে